হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভগৱানৰ কৃপাত আপোনালোকৰ সকলোৰে খবৰ ভাল। আজি আপোনালোকৰ মাজত পুনৰ আহিছোঁ নতুন ভিডিঅ' এটা লৈ। তো আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আজি ভিডিঅ'টো আমাৰ 1K ছাবস্ক্ৰাইব কমপ্লিট হোৱাৰ কাৰণে বনাইছোঁ। চ' আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাব আৰু পাৰিলে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। তো গাইজ বলক আজি ভিডিঅ'টো নহ'লে আৰম্ভ কৰোঁ। আৰু গাইজ মানে আজি মোৰ মনটো বহুত ভাল লাগি আছে। ইমান দিনৰ মূৰত মানে অপেক্ষাত আজি ফাইনেলি আমাৰ ইউটিউব চেনেলটোৰ 1K হ'ল। বহুত দিন অপেক্ষা কৰিলোঁ গাইজ, এটা ছাবস্ক্ৰাইবাৰ লগ লাগি মানে 1K হৈছে। আৰু মই মানে গাইজ কি ক'ম, গাইজ যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই যাম কি কৰোঁ কি নাই। তো আপোনালোকে এফালৰ পৰা ভিডিঅ'টো চাই থাকিব, কোনো স্কিপ নকৰিব। আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলটোত ভিজিট কৰিছে, প্লিজ ছাবস্ক্ৰাইব বুটামটো টিপি দিব আৰু লগতে থকা বেল আইকনটো টিপিবলৈ একেবাৰে নাপাহৰিব। আৰু যিমান পাৰে বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যিয়ে হয়তো এই সময়খিনি পাৰ কৰিছে তেওঁলোকে হয়তো গম পায় কিমান ধৰণৰ মনটো ভাল লাগে এই সময়খিনি। আৰু প্ৰতিটো ছাবস্ক্ৰাইবাৰ গোটাবলৈ বহুত কঠিন, বহুত টান। ইউটিউবত চেনেল খোলাটো ডাঙৰ কথা নহয়, কিন্তু এটা ছাবস্ক্ৰাইবাৰ আৰু ভিউজ গোটাবলৈ বহুত ডাঙৰ। ফাইনেলি বহুত দিনৰ মূৰত, বহুত মাহৰ মূৰত আজি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। আৰু ভিডিঅ'ত দিব পৰা নাই, বহুত মানে কথা আছে। মোবাইলৰ কোৱালিটিও বেয়া, সেইটো কাৰণে ভিডিঅ' বনোৱা নাই। আৰু আজি উপায় নাই, এই বেয়া কোৱালিটি মোবাইল লৈয়ে আজি আপোনালোকৰ মাজত ভিডিঅ' বনালোঁ। আপোনালোকক আমাৰ যিমানখিনি আজি চেলিব্ৰেট কৰিছোঁ তাকে দেখুৱাম, আপোনালোকে চাব ভিডিঅ'টো। আৰু এতিয়া মই মানে যাওঁ দোকানলৈ, দোকানত গৈ পিনে কেক চেক কি পাওঁ চব উঠাই কৰি লৈ আহিম। আৰু মাংস চাংস লৈ আনি মানে আপোনালোকক দেখুৱাম কেনেকৈ আমি পাৰ্টি আজি এনজয় কৰিলোঁ আৰু কেনেকৈ 1K ছাবস্ক্ৰাইবাৰ চেলিব্ৰেট কৰিলোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। তো মই যাওঁ দেই। আৰু ফ্ৰেণ্ডছ এতিয়া মই মানে অলপ বজাৰ পাতি অলপ কৰিবৰ কাৰণে আহিছোঁ পাৰ্টিৰ কাৰণে, আজি পাৰ্টিৰ কাৰণে। তো আমাৰ টাউনলৈ আহিছোঁ, তো চাই থাকিব ভিডিঅ'টো। আৰু ইমান সোনকালে আন্ধাৰ হ'ল গমেই পোৱা নাই। এতিয়া প্ৰায় 5:30 বাজিছেহে, 5:30 বজাতে ইমান আন্ধাৰ হ'ল। বাইকবিলাক দেখিলে মন চন কিবা কম লাগি যায়, বাইক দেখিলে ল'ব মনে যায়। কি কৰিম আৰু, তেওঁ ভৱিষ্যতলৈ এখন বাইক লোৱাৰ আশা আছে। যদি পইচা মিলে বাইক এখন ল'ব লাগিব, তেতিয়া হয়তো মটৰ ব্লগিং কৰিম আপোনালোকৰ কাৰণে। বন্ধুসকল, আজি আমাৰ ইউটিউব চেনেলটো 1K ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে তো সৰু সুৰাকৈ আমি এটা চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ। কেনেকুৱা লাগে, আৰু আমাৰ গোটেই গেমটো আহি গ'ল। তাৰপিছত এতিয়া আমি কেক কাটিম। কি কাটিম? मस्त जोक मारा रे ये हंस रे हलकट हंस আৰু কেকটো ডাঙৰ সৰু লৈ পিনে আপোনালোকে কমেণ্ট চমেণ্ট নকৰিবলৈ, নাহাঁহিব কোনো, কাৰণ কিবা এটা নিয়ম এটা হ'লেই হ'ল আৰু। चीटिंग करता है तू। তো ফ্ৰেণ্ডছ, আজি বহুত দিনৰ কষ্টৰ মূৰত আজি আমাৰ চেনেলটোৱে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলোঁ। আৰু কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণেই হৈছে। তো এনেদৰে আপোনালোকে আমাৰ চেনেলটোক মৰম চেনেহ দি যাব আৰু ভৱিষ্যতে ভাল ভাল ভিডিঅ' বনাই যাম। কেৱল আপোনালোকে ছাপোৰ্ট কৰিলেহে আগুৱাই যাবলৈ সক্ষম হ'ম। তো আপোনালোকে সদায় ছাপোৰ্ট কৰিব। আৰু যিসকলে আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, প্লিজ ছাবস্ক্ৰাইব বুটামটো টিপি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তাৰপিছত অল কৰি ল'ব, তেতিয়াহে আমি মানে ভিডিঅ' বনালে আপোনালোকে সোনকালে নটিফিকেশ্যন যাব। আপোনালোকে নটিফিকেশ্যনটো অন কৰি দিব। তো গাইজ আজি মানে কিমানটা দিনৰ মূৰত, অপেক্ষাৰ মূৰত আজি 1K হৈছে, মানে কিমান দিনৰ মূৰত আজি মনটো মানে ইমান খোজ হৈ গৈছে। তাৰপিছত মানে ক'বলৈ ভাষা নাই। তো ভাবাই নাছিলোঁ 1K ছাবস্ক্ৰাইব হ'ব বুলি। তো কি ক'ম আৰু, অৱশেষত আপোনালোকৰ মৰম চেনেহৰ কাৰণে আজি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল।
নাটো করে আপনি তো গাইস এই কেন্দ্র মানে পুরা ভাইরাল রাখা গানটা এই গানটো গাবো আপোনালোকে শুনকচোন দে খান্তে গাড়িয়া এইটা দে গাড়ি গান গাড়ি আমি টেঙা তিনিটা লেমু টেঙা তিনিটা উচৰতে দিয়া দিছো নকৰিবা চিন্তা আই মাগিছো পাবলৈ কণী দিছো পাবলৈ তো গাইজ বহুত ফূৰ্তি তামোচা হৈ গ'ল এতিয়া আমি কেকটো কাটো তো আপোনালোকে চাই থাকক কৃষ্ণ প্ৰভু তো গাইজ আমি এতিয়া কেক কাটিম এইটো কেকটো তো হয়তো আগলৈ আগন্তুক দিনত আপোনালোকৰ এনেদৰে ছাপোৰ্ট পাই গ'লে হয়তো ডাঙৰকৈ অলপ চেলিব্ৰেট কৰিবৰ কাৰণে চেষ্টা কৰিম তো আজি এই সৰু কেকটোৱে আমি আমাৰ বাৰ্থডে কি বুলি কয় 1K চেলিব্ৰেশ্যন কৰিম তো কাটোগে নাকি কিবা এক নম্বৰ আমাৰ পূজাক ভিডিঅ' লগ পায় আৰু তুমি খোৱা আৰু তুমিও খোৱা মানে ময়ে খাওঁ দে তো গাইজ কেক চেক কটা হৈ গ'ল আৰু এতিয়া মানে পুৰা খানা চলি আছে বনাই আছে তো আপোনালোকে চাই থাকিব কি খানা বনাইছে আপোনালোকে চাই থাকক শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতিসৰণ